বন্ধুসকল, ক্লাছত সকলো ষ্টুডেণ্টছ পঢ়ে, কিন্তু তেওঁলোকৰ পৰা কিছু ষ্টুডেণ্টছ যিসকল ভাল নম্বৰ পায়, সদায় টপ কৰে। ইয়াৰ কাৰণ হৈছে টপাৰসকলে যি পঢ়ে একেবাৰতে মনত থাকে, কিন্তু বাকী ষ্টুডেণ্টছৰ কিছুমানৰ এক চেপ্টাৰ বাৰে বাৰে পঢ়াৰ পিছতো মনত নাথাকে। তো আজিৰ এইটো ভিডিঅ'ত চাম টপাৰে কোন পদ্ধতিত মনত ৰাখে সেইটো চিক্ৰেট। সো ভিডিঅ'টো শেষলৈকে চাওক। বলক দেৰি নকৰি আৰম্ভ কৰোঁ। টিপছ নাম্বাৰ 1, মাইণ্ড প্লেচ টেকনিক। বন্ধুসকল, আপুনি যদি বিচাৰে আপুনি যি পঢ়ে পাৰ্মানেণ্টলি মনত থাকক, তেতিয়াহ'লে আপোনাৰ চেপ্টাৰৰ টপিকছ ডেইলি লাইফৰ লগত ৰিলেট কৰি পঢ়িব লাগিব। এনেকৈ পঢ়িলে দীৰ্ঘদিন ধৰি মনত থাকিব। এইটো টেকনিকক ইংলিছত মাইণ্ড প্লেচ টেকনিক বোলে। সো আপুনিও যিকোনো টপিকছ পঢ়ক, সেই টপিকটো আপোনাৰ ডেইলি লাইফৰ লগত, অৰ্থাৎ আপোনাৰ ডেইলি লাইফৰ লগত জড়িত আপোনাৰ আশে-পাশে যিবিলাক বস্তু থাকে, সেই বস্তুবিলাকৰ লগত আপোনাৰ সেই চেপ্টাৰত থকা টপিকটো ৰিলেট কৰিবলৈ চেষ্টা কৰিব। টিপছ নাম্বাৰ 2, এড এ ইউনিক হেবিট। বন্ধুসকল, যদি আপুনিও পঢ়াত ইণ্টাৰেষ্ট বঢ়োৱাৰ লগতে কনচেনট্ৰেট বঢ়াব বিচাৰে, তেন্তে ইউনিক হেবিট বনাব লাগিব। যেনে ধৰক আপোনাৰ হাতত কলমটো স্পিন কৰা বা কনচেনট্ৰেট বৃদ্ধি কৰিবৰ কাৰণে ফটো চোৱা। এই অভ্যাসটো কৰিলে পঢ়াত আপোনাৰ মনোযোগ বৃদ্ধি পোৱাত সহায় কৰে আৰু দীৰ্ঘদিন ধৰি আপুনি পঢ়াবিলাক মনত ৰাখিব পাৰিব। টিপছ নাম্বাৰ 3, হাইলাইট ইম্পৰ্টেণ্ট চেণ্টেন্স। বন্ধুসকল, যেতিয়া আমি পঢ়োঁ, কিছুমান চেণ্টেন্স এক্সাম পইণ্ট অফ ভিউত বহুত ইম্পৰ্টেণ্ট হয়। সো সেইবিলাক মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট। সো হাইলাইটাৰেৰে হাইলাইট কৰি ৰাখিলে মনত ৰখাত সুবিধা হয়, কাৰণ যেতিয়াই আমি কিতাপ মেলাৰ লগে লগে কি হ'ব, চেণ্টেন্সবোৰত আমাৰ চকু যাব। সো তেতিয়া আমাৰ কি হ'ব, সেই চেণ্টেন্সবিলাক ৰিভিজন হৈ যাব। ৰিভিজন হোৱাৰ ফলত সেই চেণ্টেন্সবিলাক দীৰ্ঘদিন ধৰি আমাৰ মনত থাকি যাব। টিপছ নাম্বাৰ 4, মেক শ্বৰ্ট নোটছ। বন্ধুসকল, আমি যি পঢ়োঁ সম্পূৰ্ণ মনত ৰাখিব নোৱাৰোঁ। সো শ্বৰ্ট নোটছ বনোৱাটো খুবেই জৰুৰী। শ্বৰ্ট নোটছ ইম্পৰ্টেণ্ট পইণ্টছ কিফিচাৰেৰে নিজৰ ভাষাত লিখিব লাগে। বন্ধুসকল, আপুনি এটা টপিক পঢ়াৰ পিছত যি বুজি পায় আৰু যিবিলাক পইণ্ট আপোনাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবে, সেইবিলাক পইণ্ট আপুনি এটা শ্বৰ্ট নোটছ হিচাপে লিখি ৰাখিব। মনত ৰাখিব, শ্বৰ্ট নোটছখিনি লিখোঁতে সেই নোটছটো এট্ৰেক্টিভ হ'ব লাগিব, আৰু লগতে আপুনি এট্ৰেক্টিভ কৰাৰ কাৰণে হাইলাইটাৰ বা ৰঙীন কলম ব্যৱহাৰ কৰিব পাৰিব, যাতে সেই নোটছটো আপোনাৰ বাৰে বাৰে পঢ়াৰ ইচ্ছা জাগ্ৰত হয়। টিপছ নাম্বাৰ 5, ৰেকৰ্ড কৰি শুনক। বন্ধুসকল, আপুনিও যদি শুনি পঢ়া মনত ৰখাৰ এজন ষ্টুডেণ্ট, তেতিয়াহ'লে আপুনিও আপোনাৰ মোবাইলত ৰেকৰ্ড কৰি পিছত বাহিৰত যেতিয়া থাকিব ফ্ৰী টাইমত, অৰ্থাৎ আপুনি কাৰোবাৰ কাৰণে অপেক্ষাত আছে বা কলেজৰ গাড়ীৰ কাৰণে অপেক্ষা কৰি আছে বা স্কুলৰ, সো তেনেকুৱা চিটুৱেশ্যনত আপুনি কি কৰিব পাৰিব, সেই ৰেকৰ্ডিংখিনি শুনিব পাৰিব। সো ৰেকৰ্ডিঙত আপুনি মেথছৰ ফৰ্মুলা বা ভকেবুলাৰী বা যিকোনো আপোনাৰ নিজৰ ইচ্ছামতে ৰেকৰ্ড কৰি ৰাখিলে পিছত এনে ফ্ৰী টাইমত আপুনি সেইটো শুনিব পাৰিব, আৰু আপোনাৰ সেই ফ্ৰী টাইমখিনিও আপুনি কি কৰিব পাৰিব, পঢ়াত খটাব পাৰিব। সেইটো আপুনি চিটুৱেশ্যন অনুযায়ী শুনিব। টিপছ নাম্বাৰ 6, লিখাৰ টেকনিক। বন্ধুসকল, প্ৰায় সকলো টিচাৰেই পঢ়া বস্তু লিখিব কয়। বন্ধুসকল, লিখিলে দীৰ্ঘদিন মনত থাকে। যেতিয়া আপুনি কোনো এটা টপিক পঢ়িব, তেতিয়া আপুনি ৰিলেটেড কুৱেশ্যন আনচাৰৰ লগতে কি পইণ্টছ লিখিব। আকৌ আপুনি যেতিয়া ৰিভিজন দিব, তেতিয়া আপোনাৰ মনত থাকিব বহুতখিনি বস্তুই। সো লিখি পঢ়িলে আপোনাৰ নেক্সট ৰিভিজন দিয়াটো সুবিধা হ'ব আৰু বস্তুবিলাক মনত থাকি যাব দীৰ্ঘদিন ধৰি। টিপছ নাম্বাৰ 7, বেলেগক শিকাওক। তাৰমানে আপুনি নিজে টিচাৰ হওক। বন্ধুসকল, এইটো চবতকৈ বেছি গুৰুত্বপূৰ্ণ এটি টিপছ। আপুনি যিকোনো এটা টপিকছ আপোনাৰ ক্লাছৰ যাৰ কনচেপ্ট ক্লিয়াৰ নাই, অৰ্থাৎ আপোনাৰ লগৰে ক্লাছমেট, তাক আপুনি শিকাব। চাব আপুনি সেই টপিকটো দীৰ্ঘদিন ধৰি মনত ৰাখিব পাৰিব, লগতে
ৰিলেটেড যি ডাউট থাকিব সেই ডাউটখিনিও আপোনাৰ ক্লিয়াৰ হৈ যাব কাৰণ আপুনি কাৰোবাক শিকাব গ'লে তেওঁ আপোনাক বহুত কেইটা কোৱেশ্চন সুধিব যাৰ ফলত আপুনি তাক সেইটো বুজাবলৈ চেষ্টা কৰিব আৰু সেই বস্তুটো বুজাওতে আপোনাৰ কি হৈ যাব নিজৰ যিখিনি ডাউট আছিলে সেই ডাউটখিনিও ক্লিয়াৰ হৈ যাব সো এইটো এটা ভাল উপায় বন্ধুসকল এনেকুৱা ভিডিঅ' পৰৱৰ্তী পাবলৈ আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখিব ধন্যবাদ